জম্মু কাশ্মীৰৰ পেহেলগামত আড্ডা লাইফৰ বিশেষ আয়োজন। যোৱা বছৰ ২২ জুলাইত পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী কাণ্ডত নিহত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ আড্ডা লাইফৰ পৰা শ্ৰদ্ধাঞ্জলি। আড্ডা লাইফৰ এটি দলে উপস্থিত হৈ পেহেলগামত আজি শ্ৰদ্ধাঞ্জলি জনায়। নমস্কাৰ। আমি আহি আমাৰ ভ্ৰমণৰ আজি অন্তিম দিনা আমি পেহেলগাম পাইছোঁ আৰু পেহেলগাম এটা বিশাল এৰিয়া, মিনি ছুইজাৰলেণ্ড যাক কোৱা হৈছে। আৰু এই ঠাইখিনিত এই পেহেলগাম অঞ্চলতে পৰ্যটক হিচাপে বহু ব্যক্তি আহে, হাজাৰ হাজাৰ ব্যক্তি আহে বিভিন্ন ভাৰতবৰ্ষৰ পৰা, বিদেশৰ পৰা। আৰু যোৱা বছৰ এই ঠাইত যে ২৬জন ব্যক্তিৰ যি অকাল বিয়োগ হ'ল, তাৰ কাৰণে আমি প্ৰথমে আহি এই অঞ্চলত এই প্ৰকৃতিৰ জন্মভূমিৰ তলত আমি সেইসকল আত্মাৰ শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকৰ আত্মাই যেন শান্তি লাভ কৰে আৰু ভৱিষ্যতে যেন সেই ধৰণৰ ঘটনা নঘটে, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি কবি কাব্যনীল দেৱ আৰু মই নিশান্ত বৰ্মন আৰু আমাৰ সমূহ দলটো হিমাংশু শৰ্মা, আমাৰ যিমানখিনি আমি দলটো আহিছোঁ, আমি পেহেলগামত উপস্থিত আছোঁ। আৰু যোৱা বছৰ পেহেলগামত যিটো ঘটনা ঘটিল, সেই সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত যিখিনি আমাৰ নিৰীহ মানুহ নিহত হৈছে আৰু যিখিনি আহত হৈছে, তেওঁলোকক আমি গভীৰ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি অনুষ্ঠান কৰিলোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহওক, সকলো সুখেৰে থাকক, সেইটো আমি মনৰ পৰা বিচাৰিছোঁ। আমি এতিয়া উপস্থিত আছোঁ পেহেলগামত, বৰ্তমান সম্পূৰ্ণ অস্বস্তিৰ পৰিৱেশ, আৰু আমি তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।